প্ৰথম হাতী ধৰিম বুলি ভাবিছোঁ। আমাৰ হাতী এনেকৈ ধৰোঁতে মেইনকৈ কুংকি হাতী লাগে। কুংকি হাতী দি আমি ফাৰ্ষ্ট ফান ফেৰা পেলোৱা হ'ব। তাৰ পাছত পোৱালিজনী যেতিয়া মানে ৰছীত ফচোৱা হ'ব, তাৰ পাছত আমি খেমাইলৈ লৈ যাম। আৰু খেমাইত যেতিয়া লগোৱা হ'ব, তাৰ পাছত আমি 4 ভৰিটো বান্ধি জটকা, ডেগি, হাৰি এইবিলাক সকলো লগোৱা হ'ব, লেকাতৰ পৰা আদি কৰি। তাৰ পাছত 5 দিন কৰোঁতে আমি মানে কাণ ফুটোৱা হ'ব। কাণ ফুটুৱাই মেলি তেওঁৰ নামটো মানে পূৰা সম্পূৰ্ণ চমজাই দিয়া হ'ব নাম। সেইদিনাখনৰ পৰাই তাইৰ নামটো একেটাই হ'ব আৰু বেলেগ নাম নহয়। আৰু বিশেষ ৰছীখিনিতো নামবোৰ ক'বলৈ গ'লে এইডাল ফান বুলি কয়। তাৰ পাছত এই ফানডালে মেইন ডিঙিত থাকিব। আৰু ফেৰা বুলি কোৱাটো হৈছে আপোনাৰ কুংকি হাতীৰ কমৰত থাকিব। এই সৰু ৰছীডাল হৈছে দুমুখীয়া চোল বুলি কয়, চৈ বুলি কয়। আৰু এই বস্তুটো হৈছে হাতী পোৱালি ডিঙিত মানে বস্তুটো চেপ নাখাবৰ কাৰণে দিয়া হয়। গতিকে মেইন ক'বলৈ গ'লে এই বস্তুটোৱে হয়, নহ'লে তাই মানে বস্তুটো ডিঙিত চেপ খাই গ'লে মানে উশাহ ল'ব নোৱাৰিব। গতিকে লৈ এই চৈটো দিয়া হয়। তাৰ পাছতে এনেকৈ হাতী পোৱালি শিকাওঁতে লাগে 4-5জনমান মানুহ। বৰ্তমান আমি গাঁৱৰ তৰাণীৰ পৰা আহিছোঁ। ঘৰ মোৰ তৰাণীত, নাম শৰৎ